Hello my dear beautiful people, আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছো। আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছো যেহেতু নতুন বছৰৰ প্ৰথম দিন, গতিকে সকলোকে নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আজি আচলতে আমি নিউ ইয়াৰ বুলি সেলিব্ৰেশন কালি নকৰিলো আৰু কালি আচলতে ভেজডে আছিল স্যাটাৰডে তাতে, গতিকে আজি 1 তাৰিখ বুলি অকমান সৰুকে আৰু আমি দুইটাই ওলাই যাম। গতিকে আহকচোন আজি দিনটো আমি সকলোৱে এনজয় কৰো। ওকে ব্লগটো ষ্টাৰ্ট কৰিছো আৰু ৰক্তিম বজাৰৰ পৰা আহিলে অকমান মাটন লৈ আহিছে। সো ভাবিলো ঘপককে আইডিয়া এটা আহিলে ঘৰতনো কিমান বনাই খাই থাকিম, অলপমান পোলাও আৰু অলপমান মাটন বনাই পেলাই আজি বাহিৰতে মানে কৰবাত খাম আৰু ক'ত খাম নাজানো, প্লেচটো এতিয়ালৈকে ডিসাইড কৰা নাই, গৈ থাকোচোন ৰাস্তাত চাম আৰু। সো এতিয়া মাটন ৰক্তিমে বনাব, ৰক্তিমৰ স্পেচিয়েল মাটন কাৰী। গতিকে আহক কেনেকৈ মাটন বনাই দেখাম। স্পেচিয়েল বুলিবলৈ একো নাই, চবেই জানে মাটন বনাবলৈ, তথাপিও আৰু অকণমান শ্বেয়াৰ কৰি দিছোঁ। মটনখিনি আধা কেজি মটন, পিঁয়াজ লৈ লৈছে, আদা নহৰু খুন্দা অকণমান আৰু আলু কেইটুকুৰামান। তাৰপাছতে ইয়াত মানে আমি একো পেকেট মছলা ইউজ নকৰোঁ। নৰ্মেলি ৰক্তিমে মানে মটন বা লোকেল চিকেন বনালে দেশী মছলা ইউজ কৰে। দেশী মানে কি এনেকুৱা গোটা যিবোৰ মছলা, জালুক, জিৰা, ধনিয়া গুটি, এইখিনি অকণমান টাৱাত এনেকৈ ৰোষ্ট কৰি ল'ম। তাৰপিছত গ্ৰাইণ্ড কৰি পেলাই ইয়াৰ যিটো মছলা হ'ব সেই মছলা আৰু আদা নহৰু দিয়ে বনাম মানে। ৰক্তিমৰ মটনখিনি বনাই হৈ গ'ল, ৰেডি। এতিয়া মই পোলাও অলপ বনাই লওঁ। তাতে বাটাৰ অকণমান, ঘি অকণমান আৰু অকণমান ৰিফাইন তেল দি পেলাই পিঁয়াজ, তেজপাত আৰু ইলাইচি, ডালচিনি, লং এনেকৈ ৰঙচুৱা হোৱালৈকে অকণমান ভাজি দিওঁ। ফাইনেলি ৰেডি হ'লোঁ, চব পেকিং হৈ গ'ল। এতিয়া যাবলৈ ওলাইছোঁ আৰু এতিয়া গৈ থাকোঁ। তাৰপাছত বাকীখিনি পিছত দেখাইছোঁ, আহক চাই থাকিব। ওলাই আহিলোঁ, গৈ আছোঁ এতিয়া। ক'ত যাওঁ নাজানো, ৰাস্তাত ঠিক কৰিম। প্ৰথমতে ভাবিছিলোঁ খামটিঘাট ব্ৰিজৰ ফালে যাম আৰু ৰক্তিমে কৈ আছে বগীবিল যাম। চাওঁচোন কোনফালে যাম। এইজনী নেন্সিক লৈ আহিছোঁ, আমাৰ নেইবাৰ। ফাইনেলি পালোহি খামটিঘাটে। আমি ডিচাইড কৰিলোঁ, ভাবিছিলোঁ ইয়াত কোনো মানুহ নাথাকিব, কিন্তু ইমান বেছি মানুহ ইয়াত, গোটেই মানুহে ভৰ্তি হৈ আছে। চ' আমি ইয়াতে খাম আৰু। ৱাও, এইফালে মানুহে খাই আছে আৰু ৰক্তিমৰ ভোকত তত নাই পুৰা। তুমি জেগা উলিওৱা, এইখিনিতে বহিম। নেন্সি কেনেকুৱা লাগিছে? তাই পুৰা এক্সাইটেড হৈ আছে। খাই লওঁ, বহুত দেৰি হৈ গ'ল, ঘৰৰ পৰা ওলোৱাই দেৰি হৈ গ'ল। এতিয়া অলপ খাই মেলি পেলাই তাৰপিছত ফটো তুলিম, তাৰপিছত আকৌ আপোনালোকক লগ পাম। হৈছে হা, ভাল হৈছে ন? পোলাও ভাল হৈছে নে? থেংক ইউ। ভাল লাগিছে নে? বহুত ভাল লাগিছে। তাই পুৰা এক্সাইটেড হৈ আছে।
চাটনিবোৰ ইমান মানুহে খাই আছে। এইফালে খাবলৈ পোৱা হ'লে ভাল আছিলে, কিন্তু ইমান ভোক লাগিলে ৰ'ব নোৱাৰিলোঁ আৰু খানাটো খাই দিলোঁ। এতিয়া এইফালে ফটো চটো তুলিম আৰু অকণমান টাইম স্পেণ্ড কৰিম, তাৰপাছতে যামগৈ। এই নদী পাৰলৈ আহি আছোঁ। গাড়ী ভৰাবলৈ মানে ৰাস্তাটো অলপ বেয়া মানে কি আৰু উখুৰা মুখুৰা। চ' ৰক্তিমে ভয় খালে গাড়ী ফচি যায় বুলি, সেইখিনিত খালোঁ প্লেইন জেগাখিনিত। তাৰপিছত এতিয়া নদী পাৰলৈ আহি আছোঁ, ইয়াত মানুহে খাই আছে। মানে গাড়ীবোৰ কেনেকৈ ভৰালে বাৰু বনাই আছে, কিছুমানে খাই আছে। সেই যে শিলখিনি দেখিছা? কাক মাতিলা? মই নাচি দিমগৈ ইহঁতৰ লগত এতিয়া। নাচিছে। ভাল লাগিলে, খুব ধুনীয়া জেগা। সদায় এইফালে যেতিয়া নামৰূপ যাওঁ তেতিয়া জেগাটো চাই যাওঁ। ৰক্তিমক কওঁ আৰু মানে ইয়াতে আমি এদিন নামিম, ফটো তুলিম দেই। তাৰপিছত আজি ছাডেনলি প্লেন কৰিলোঁ ৰাতিপুৱা যে এনেও বনাই আছোঁ যিহেতু, ঘৰতনো কি খাম, বাহিৰতে খাওঁ। চ' ইয়ালৈকে আহিলোঁ আৰু। মই বগীবিল যাবলৈ মন আছিলে, কিন্তু ৰক্তিমে ক'লে নাই খামটিঘাটেই যাম। গতিকে ডিচিশ্যনটো ভাল আছিলে তাৰ। ইয়ালৈ আহি পস্তোৱা নাই। বহুত মানুহ, বহুতে এনজয় কৰিছে, ভাল লাগিলে। আৰু অকণমান পোহৰত অহা হ'লে ফটো আৰু অলপমান ভালকৈ মাৰিব পাৰিলোঁহেঁতেন। গতিকে আজি ব্লগটো ইমানেই আছিলে আৰু এতিয়া ঘৰলৈকে যাওঁ, নহ'লে ৰাস্তাত আৰু ক'ৰবাত সোমাবও পাৰোঁ। চাওঁ, দেখাম, আহক। আমি বাহিৰে বাহিৰে বগীবিললৈকে আহিলোঁ, কাৰণ নেন্সিৰ মাক দেউতাক ইয়াতে আছে। গতিকে তেওঁলোকক লগ কৰিবলৈ আহিলোঁ, কিন্তু ইয়ালৈ আহিহে পস্তালোঁ। ইমানেই ট্ৰেফিক জাম, কেতিয়া পাৰ হ'ব পাৰোঁ ঠিক নাই মানে। ফাইনেলি আমি আহি পাই গ'লোহি, একদম জামত ফচি মেলি। এতিয়া আমি নেন্সিহঁতৰ ঘৰত চাহ, কচুৰি আৰু ৰসগোল্লা দিছে, খাওঁ। খাই পেলাই আৰু আজি ব্লগটো ইমানতে সামৰিম। কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। এনজয় কৰিলা? তাই ফাৰ্ষ্ট টাইম আজি আমাৰ লগত ওলাইছে, তাই ভাল পাইছে। তো তাই ভাল পাইছে যদি আমাৰো ভাল লাগিলে আৰু। অঁ, আজি জামত ফচিলা ন? এক্সপিৰিয়েঞ্চ বগীবিল ব্ৰিজত যি ডাঙৰ কৰি দিবি দিয়ক। কেনেকুৱা? প্ৰথম ফাৰ্ষ্ট টাইম মানে জামত ফচিলোঁ। মানে মেবি চাগে মই নিজেও কনফিডেণ্ট নাছিলোঁ, ইমান কম জেগাত গাড়ী লৈ ৰিটাৰ্ণ ইউ টাৰ্ণ মাৰিব পাৰিম। ইউ টাৰ্ণ মাৰি আমি বেলেগ এটা ৰাস্তাইদি আহি ডিব্ৰুগড় টাউন পালোঁ। নহ'লে আজি যাম বহুত দেৰি হ'ল। আৰু মানে কি হ'ল, এতিয়া যিখিনি অলৰেডি ফচি আছেতো আছে, কেতিয়া ঘৰ পাব ঠিক নাই। কিন্তু শ্বৰ্টকাট আছিলে, জামিৰা হৈ পেলাই ওলাব পাৰি আৰু এনেকৈ ইউনিভাৰ্চিটিৰ ওচৰত তেনেকৈ ওলাই মেলি আহি পালোঁহি। আৰু সেই মানে প্লেনিং এণ্ড বুদ্ধিটো সেইখিনি টাইমত দাদাই ক'লে গাড়ী ঘূৰাওক, ব'লক জামিৰা হৈ ওলাওঁ আমি, নহ'লে ইয়াতে ফচি থাকিম ৰাতি 12টা বজালৈকে। চ' এয়া আৰু আজিৰ দিনটো। গতিকে ভাল লাগিলে, সকলোৱে এনজয় কৰিছে চাগে। আপোনালোকৰ গোটেই বছৰটো ভালেৰে যাওক, শান্তিৰে যাওক, সুখেৰে যাওক, তাৰে কামনা কৰিলোঁ। বাই বাই, লাভ ইউ অল।